নমস্কাৰ দৰ্শকসকল, আপোনালোক মোৰ ইউটিউব চেনেলটোতে স্বাগতম জনাইছোঁ। হেপী উৰুকা। আজি মাঘ বিহুৰ উৰুকা হয়। আজি এই ভিডিঅ'টিত মানে উৰুকা আৰু বিহুৰ দুদিনৰ এক্টিভিটি আপোনালোকক দেখুৱাম। চ' হেপী উৰুকা। আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰমান দূৰত এখন বজাৰ আছে, মানে শনিবৰীয়া বজাৰ। আমি এতিয়া বজাৰলৈকে যাম, উৰুকাৰ বজাৰ কৰিম। এইটো ৰাস্তাৰ কাষত মেজি। কিমান ধুনীয়া চিনাৰী চাওকচোন। এয়া কি ধুনীয়াকৈ সৰিয়হ ফুল ফুলি আছে। গোটেই পথাৰখন সৰিয়হই সৰিয়হ। উৰুকাৰ খানাৰ কাৰণে এই মানুহজনে দেখিছেনে, হাতত হাঁহ এটা লৈ গৈছে। আমি বজাৰ আহি পাই গ'লোঁ, গাড়ীখন পাৰ্ক কৰি লওঁ। এইখন নন ভেজৰ বজাৰ, মানে ইয়াতে মাছ মাংস চব আছে, চব ধৰণৰ মাংস পাব ইয়াতে। এইখন জোতা চেণ্ডেলৰ দোকান, মানে গোটেই বজাৰখনে ইফালে গোটেই জোতা চেণ্ডেলেই আছে। ইয়া চাওকচোন। আমি দুটা গৈছিলোঁ বজাৰলৈ, এতিয়া বজাৰৰ পৰা আমি আহি আছোঁ। তকেইটা কেনেকুৱা লাগিল বজাৰত যাই? ভাল লাগিল। বহুত মানুহ ন? বহুত মানুহ বহুত বস্তু। ধুনীয়া মানুহ। খোৱাহে কথা আৰু বস্তু কিনি খোৱাহে কথা আৰু। আমি আহি এয়া ঘৰ পালোঁ। শুন, এয়া বজাৰ কৰি আনিলোঁ, উৰুকাৰ বজাৰ। এয়া বজাৰ পিক আপ কৰিছে ল'ৰাৰ মাকে। আমাৰ ওচৰৰে দাদা এজনে মাছ মাৰি আছে পুখুৰীত, নিজৰ পুখুৰীত। চাওঁ ব'লকচোন বাৰু মাছ পাইছেনে নাই, খবৰটো লৈ আহোঁ। কি মাছ আহিছেনে নাই, আহিছেনে নাই, আহিছেনে নাই বাছ। এইটো মাছ এটা আহিছে, দেখিছেনে? এইটো মাছ। আমি ৰাতিপুৱাই চুঙা পিঠাৰ কাৰণে চুঙা ৰেডি কৰিছোঁ। সেয়া চাই লওক, কটা বাঁহৰ চুঙা। বহুত কষ্ট কৰি কাটিছোঁ আমাৰ ওচৰৰে দাদা এটাৰ লগত, আৰু দাদাহঁতৰে চুঙা দুয়োটাই কষ্ট কৰি কাটিলোঁ। এতিয়া এইবিলাক ফুটাব লাগিব। ইয়াৰ ভিতৰত মানে ইয়াৰ পাব আছে যে, ফুটাব লাগিব। তাৰপিছত তাত চাউল ভৰাব লাগিব। এইয়া চুঙাকেইটা। এইটো চুঙা তাকেই ওচৰৰ বৰ্তাকে দিছে, আৰু সেইকাৰণে সি তাৰ চুঙাটো ৰেডি কৰিবৰ কাৰণে ইয়াৰ ৰেডি কৰিছে, আৰু ৰেডি কৰিবৰ কাৰণে ৰেডি কৰিছে। বুজি পাইছেনে? এই চুঙা ফুটাবৰ কাৰণে আমি আৰম্ভ কৰি দিছোঁ পাপ বেটাই। মই আজি মোৰ বয়সটো নকওঁ বাৰু, মই আজি বাৰ্থডেও হয়। মই আজিয়ে ফাৰ্ষ্ট ফুটাব পাৰিছোঁ। মানে দেউতাই প্ৰত্যেক বছৰে কৰে, আৰু এই মোৰ ল'ৰাই এই 4-3 বছৰ বয়সতে ফাৰ্ষ্ট আৰম্ভ কৰিছে। মোতকৈ বেছি কামিলা হয়। মানুহে কয় নৱপ্ৰজন্ম অকামিলা বুলি, এই নৱপ্ৰজন্ম বেছি কামিলা। আৰু এই ৰ'দেৰে চুঙা পিঠা বনোৱাৰ শালখন বনায়। দেউতাই ধুনীয়াকৈ সযতনে এনেকৈ বান্ধি থৈছিলে চাওকচোন। এতিয়া মই বিচাৰি পালোঁ এয়া যোগাৰ চুঙা পিঠা বনাবৰ কাৰণে। এয়া মায়ে সুন্দৰকৈ চাউল ভৰাই আছে চুঙাত। আমাৰ ফালে চুঙা পিঠা বুলি কয়, আৰু আপাৰ আচামৰ ফালে চুঙা চাউল। ইয়াতে চাউল ভৰাই দিছে, তাৰপিছত পানী, তাৰপিছত জুইত দিলে চুঙা চাউল হৈ যাব। সেয়া চাউল শুন, তোমাৰতো এইটো এইটো মানে ল'ৰা ভাগৰ বুলি যে কৈছিলোঁ, এইটো সেইটোত ভৰাইছিলে নাই সুধি আছে আইতাকক। তাতে আছিল নেকি? অঁ, ভাগে পালি বুলিহে, নহ'লে দিগদাৰে হ'ল। নাজানোৱে আৰু, এতিয়া শিকিম আৰু। এয়া দাদাও চুঙা ফুটাই আছে। আজি চবৰ ঘৰতে এই একেই কাম চলি আছে ন নগেদা? কেনেকুৱা পিছে বিহুৰ আয়োজন? ভাল লাগিছে। বৌ ক'ত? মোবাইলত বিজি নেকি? অ' দাদাই কাম কৰি আছে, বৌ হ'ল মোবাইলত বিজি।
এইটো চুঙালৈ পলাইছে চাওকচোন। ক'ত যোৱা চুঙালৈ? হা? কাৰ ঘৰৰ পৰা লৈ আহিলে চুঙাটো? হা? মমোহঁতৰ পৰা আনিলা নেকি চুঙাটো? গালি দিব। কিয় লৈ আহিছা? কৈ আনিছানে নাই? সুধি আনিছা? কি বুলি কৈছা? তোমাক লাগে বুলি কৈছা? অঁ, দি দিয়া এতিয়া। ইয়াক মই আজি খাই পেলাম। এই আমাৰ চুঙা পিঠাত জুই ধৰা হৈছে, জুই দিয়া হৈছে। এইখন শাল বনাই লৈছোঁ আৰু এনেকৈ জুই দিয়া হয়। এয়া মায়ে কৰি আছে আৰু আমাৰ হিৰৈ চাই আছে। সন্ধিয়া হৈ গ'ল, এতিয়া মই গৰু নিবৰ কাৰণে আহিছোঁ। আৰু এইটো আমাৰ গাঁৱৰ ল'ৰাকেইটা মানে মেজি বনাইছে। আমাৰ ইয়াতে এনেকৈ মেজি বনায়, মানে কল চুচনি বুলি কয় এইটো। কলগছৰ যে পাতটো, শুকাই যোৱা পাতটো, সেই শুকাই যোৱা পাতটোৰে বনায়। এই উৰুকাৰ আমাৰ বিশেষ আয়োজন লোকেল মুৰ্গী, একদম গেৰা লোকেল, মানে ঘৰত মাকে কণী পাৰিছিলে, তাৰপিছত উমনিত দিছে, ডাঙৰ হৈছে আৰু এতিয়া আমি ইয়াক খাম। আৰু আছে বাৰু বস্তু, মাছ আছে 3 কেজি ওজনৰ ৰৌ মাছ এটা জোৱায়ে দিছে। আৰু এটা বস্তু আছে, সেইটো আমি ইয়াতে পুৰি খাম, আপোনালোকক দেখুৱাম বাৰু। আগতে এইটো কাটি লওঁ। এয়া আমি এতিয়া গাহৰি পুৰিছোঁ, গাহৰি। এয়া চাই লওক, গাহৰি, পুৰা গাহৰি খাম। খাবানে? এইয়া খাবৰ কাৰণে মানুহ ৰেডি। সোণ খাবানে? নিদিওঁ তোমাক খাবলৈ, সৰু ল'ৰাই খাব নেপায়। ডাঙৰ হ'লে খাবা? অঁ, হ'ব দিয়া, এতিয়া খাব নালাগে দেই। এয়া বনাই আছোঁ মই ধুনীয়াকৈ। এয়া মাংসত জুই লাগিছে, মাংসত জুই। এয়া আমাৰ গাহৰি ৰেডি, এতিয়া খাম আমি ডকচি। এইফালে আমাৰ ইয়াতে লোকেল চিকেন বনি আছে, ইয়াত জুইত ধুনীয়াকৈ লোকেল চিকেন বনাইছে মিছেছে। আৰু এয়া ল'ৰাই ৰখি আছে, কেতিয়া ভজা মাংস হ'ব, কেতিয়া খাব পাম। নহোন ভজা মাংস খাই ভাল পোৱা তুমি? লোকেল চিকেন ভাল পোৱা? গেৰা লোকেল চিকেন। গুড মৰ্ণিং ইন এ ফগি মৰ্ণিং। গোটেই কেইফালে চাওকচোন আপোনাক, গোটেই ফগ হৈ আছে। আৰু মই এতিয়া পথাৰত আহিছোঁ গৰু দিবৰ কাৰণে। আৰু হেপ্পী বিহু, আজি বিহুৰ দিন। তো আজি মানে ব্লগটোৰ ছেকেণ্ড ডে'। তো আজিৰ দিনটোত কি ঘটে আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব দেই। এইয়া দেখিছেনে পিছত কি কাৰ্য চলি আছে? চুঙা পিঠা, মানে চুঙা পিঠা কাটি আছে মোৰ ৱাইফে। ময়ো কাটিলোঁ, এতিয়া তাই কাটি আছে। এতিয়া আমি খাম ধুনীয়াকৈ। এইয়া চাওক, এইটো ল'ৰা ভাগৰ দেই, এইটো ল'ৰা ভাগৰ। সেইয়া ল'ৰাৰ লেৰা এইটো। বিহুৰ দিনা ৰাতিপুৱা আমি ভাত নাখাওঁ, এতিয়া আমি চুঙা পিঠা খাম এনেকৈ। এয়া চাওক, এয়া ক্ৰীম আৰু সেয়া কুকাৰত দৈ, মানে কুকাৰত বনোৱা নাই দেই দৈ, কুকাৰত মানে বাকীহে থোৱা হৈছে। এয়া চাওকচোন, ল'ৰাই কি ধুনীয়াকৈ গছৰ পাত আনি ছাগলীজনীক খুৱাই আছে। অ' কি দিছা? কিয়? বেবী ভাল পাইছে? বেবীয়ে ভাল পাইছেনে? থেংক ইউ বুলি কৈছেনে? ইফালে লৈ আহা আকৌ চোতালত। পানী বিহু বুলি খুব ফূৰ্তি তাৰ, খুব খেলিছে, মন তাৰ আজি পূৰা ফূৰ্তিত আছে। মেজি জ্বলোৱা চাবৰ কাৰণে মানে গৈ আছোঁ। আৰু মোৰ লগত এয়া আমাৰ হিৰো যাব, হয়নে? হাই কৈ দিয়াচোন। আপোনালোকক এটা দুটা নহয় কেইবাটাও মেজি জ্বলোৱা দেখুৱাম, গতিকে ভিডিঅ'টি একদম চাই থাকিব দেই লাষ্টলৈকে। এয়া মেজি নম্বৰ 1, চাই লওক।
মেজি নম্বৰ 2 এয়া মেজি নম্বৰ 2 চাওক এইটো দূৰৰ পৰা লোৱা হৈছে এই মেজিটো আমাৰ গাঁৱৰ মেইন মেজিটো ইয়াতে মানে পুৰা বহুত মানুহ আহিছে বহুত মানুহ আহে এইটো মেজি চাবৰ কাৰণে কাৰণ ৰাস্তাৰ কাষতে হয় এয়া চাওকচোন কিমান মানুহ আহিছে গোটেই গাঁৱৰ মানুহ ভাঙি আহে কিমান ওপৰলৈকে জুই গৈছে চাওক কিমান ওপৰলৈকে গৈছে বা কেমেৰাত ঢুকি পোৱা নাই বাঁহবিলাক পুৰা ফুটি আছে শুনকচোন শব্দবিলাক এয়া মেজি নম্বৰ 3 নম্বৰ মেজি এইটো এনেকৈ ভোগালী বিহু শেষ হ'ল মানে শেষ হ'ল বুলিয়ে কৈছোঁ কাৰণ মেজি জ্বলোৱা হৈ গ'ল এতিয়া ঘৰলৈকে আহিছোঁ মেজি জ্বলোৱা শেষ হোৱাৰ পিছত এতিয়া চাহ ভাত কি খাওঁ ঠিক নাই আৰু আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বাই বাই শুন কেনেকুৱা লাগিল মেজি জ্বলোৱা চাই কিমান ভাল লাগিছে এইফালে চোৱাচোন কেনেকুৱা লাগিছে কেনেকুৱা ভাল বহুত ভাল লাগিছে